Good morning everyone, welcome back to my channel. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছো। আৰু এতিয়া ৰাতিপুৱা 7:30 হৈছে। আপোনালোকক ক'লোৱে নহয় আগৰ ভিডিঅ'ত যে মই হেল্থ ইনফ্লুৱেঞ্চাৰ হিচাপে কাম কৰিছোঁ, গতিকে ৰাতিপুৱাই অলপমান আজি যোগা কৰি ল'লোঁ। আচলতে হেল্থ ইনফ্লুৱেঞ্চাৰ বুলি নহয়, আমি প্ৰতিগৰাকী মানুহেই ৰাতিপুৱাই অলপমান এক্সাৰচাইজ কৰিবই লাগে, অলপমান ৱৰ্কআউট আপুনি যিয়ে নকৰক লাগে, আপুনি যোগা কৰক বা ফ্ৰী হেণ্ড এক্সাৰচাইজ আপুনি যিটোতে কমফৰ্টেবল আপুনি সেইটোৱে আচলতে ইমান সময় বুলিও নহয় 10 মিনিট 15 মিনিট 5 মিনিট আপুনি যিমান পাৰে ডেইলি বেচিছত আমি কৰিব লাগে। ডেইলি বেচিছত নোৱাৰিলেও অল্টাৰনেট ডেটটো আমি কৰিবই লাগে। পিছাত শুই আছে, সি আজি শুই আছে, আনকালে সি উঠি যায় ইমান সময়, সিও মোৰ লগত কৰে অলপমান ৱৰ্কআউট, কিন্তু আজি সি শুই আছে, গতিকে মই অকলে কৰিলোঁ আৰু পূৰা ভাগৰি গ'লোঁ। গৰম লাগিছে, চুলি তিতি পূৰা মানে অৱস্থা নাই, বহুত গৰম লাগিছে। অলপমান ৰাতিপুৱা আপোনালোকেও অভ্যাস কৰিবচোন ৱৰ্কআউট কৰাৰ। বেছি সময় নহয়, 5 মিনিট 10 মিনিট যেনেকেই টাইম পায় অকণমান ৱৰ্কআউট আমি আচলতে নিজৰ কাৰণে কৰিব লাগে। নিজৰ বডিটোৰ কাৰণে যদি আমি নিজেই নাভাবোঁ তেনেহ'লে কোনে ভাবিব কওকচোন বাৰু। ৱৰ্কআউট মানে আপুনি ধৰক খোজ কাঢ়িব পাৰে, আপুনি দৌৰিব পাৰে, আপুনি ঘৰতে ফ্ৰী হেণ্ড কিবা কৰিব পাৰে। বৰ বেছি টান এক্সাৰচাইজ কিবা কৰিব নালাগে নহয়, আপুনি একেবাৰে সহজ ইউটিউবতো আজিকালি এভেইলেবল, আপুনি চালেই হ'ল কি ৱৰ্কআউট কেনেকুৱা ধৰণৰ কৰিব পাৰি ঘৰত। একেবাৰে সহজ ৱৰ্কআউট আপোনালোকে ৰাতিপুৱা 5 মিনিটকৈ কৰাৰ আৰম্ভ কৰকচোন, গম পাব। আপোনালোকে অভ্যাস কৰক দেই সোনকালে এই অলপমান এক্সাৰচাইজ কৰাৰ, খুব বেছি ভাল হেবিট। লিখিব এতিয়া মামি তই কি বোৱা লিখিছ? ভাগ কোকো লাভছ মাম্মি আৰু এইফালে বোৱা লিখিছে। আজি বহুত দিনৰ মূৰত চাহিনে মেহেন্দি আঁকি দিলে। এইফালে আঁকি আছে ধুনীয়াকৈ, বৰ সোনকালে আঁকি দিয়ে তাই, একদম পটককৈ আঁকিব পাৰে, এক্সপাৰ্ট একদম আমাৰ ছোৱালীজনী। তানভি হেপী দুৰ্গা পূজা কৰি দিয়েচোন, কোৱা হেপী দুৰ্গা, এইফালে দুৰ্গা পূজা। ৰিচাদৰ খেলনা পূজাৰ ট্ৰেইন। এইখন কি হয় ৰিচাদ? এইখন কি হয়? সেইখন কি হয়? সেইখন কি স্কুটি নেকি? ঐ বাপৰে আৰু পুৰা পূজা লাগি আছে ৰিচাদৰ। বাপৰে নবহিবা, এখন বহিলে ভাঙি থাকিব। হাই এইখন ভাঙি থাকিব বহিলে। তুমি ডাঙৰ ল'ৰা হ'লা নহয় এতিয়া। এয়া চাওক, আমাৰ বেলকনিৰ পৰা দুৰ্গা মন্দিৰ, এইটো ইমান ধুনীয়া লাগে দেখিবলৈ, বৰ ধুনীয়াকৈ সজাইছে। এয়া মোৰ বেলকনিৰ পৰা দেখি থাকি। হেল্ল' এভৰিৱান, অলপ পূজা চাবলৈ যাওঁ ভাবিছোঁ। গোটেইখনটো আমাৰ ইয়াত ন' এণ্ট্ৰি লাগি আছে, হ'লেও যাকে গৈছে যে অলপ চাওঁচোন পাৰে যদি গাড়ী উলিয়াবলৈ অলপমান ফুৰিম আৰু তাকে আমি তিনিটাই অকল যাম। চাহিনক ওলাব কৈছোঁ, তাই নাযায়, মানে তাই যে ওলাই যাবলৈ বিৰাট টান পায়, কিন্তু মই মানে ওলাবলৈ অনবৰতে ৰেডি থাকোঁ। ওলোৱা বুলি ক'লেই হ'ল একদম ফটাফট ৰেডি আৰু বিশেষ একো মানে কৰা নাই, কাণফুলিও পিন্ধা নাই, বাছ কাজল লগাইছোঁ, পাতলাকৈ লিপষ্টিক, কটন চালৱাৰ এযোৰ। ইমান বেছি গৰম নহয়, মোৰ আনকি চকুটো আঁকিবলৈও মন নাই। মানে ৰিচাদ আৰু জাকে গ'ল তলতে, ৰ'বদেই মোৰ কাপোৰযোৰ দেখাইছোঁ এবাৰ। এইযোৰ মোৰ চক চালৱাৰযোৰ পিন্ধিবলৈ বৰ আৰাম। কাপোৰযোৰ এবাৰ মিন্ত্ৰাত লৈছিলোঁ অলপতে, বিৰাট ভাল পিন্ধিবলৈ, পিয়'ৰ কটন হয়, পিন্ধিবলৈ খুব আৰাম। তাকে এইযোৰকে পিন্ধি ওলালোঁ, গৈ থাকক ব'লক তেন্তে। ব'লক আমাৰ তিনিচুকীয়াত পূজা দেখাম তেন্তে আপোনালোকক। কিন্তু কিমান পাৰোঁ নাজানো দেই, কাৰণ চবফালে ন' এণ্ট্ৰি লাগিছে। আমাৰ এইখিনিততো পূৰা ন' এণ্ট্ৰি। যাওঁ বুলি ভাবিছোঁহে, ৰ'ব এতিয়া। মোৰ মেহেন্দি চক, কালি মেহেন্দি আঁকি দিলে নহয় চাহিনে। এয়া ওচৰৰ পৰা দেখাইছোঁ ৰ'ব, এয়া চক, কালি ৰাতি আঁকি দিলে চাহিনে মোক। এইফালে এয়া
ইয়াতে ৰিচাদ, এইফালে জাকিৰ, মানে গোটেই মানুহৰ নামেৰে ভৰাই দিলে চাহিনে মোৰ হাত। আৰু সোঁহাতত এয়া চব, সোঁহাতত বাছ এয়া এটা জেড। এই চাবোন চুই থকা হয় নহয় অনবৰতে, চাবোন নচুলেতো আৰু কামেই নহ'ব দিয়কচোন মাইকী মানুহৰ আমাৰ। সেইকাৰণে ৰংটো লাগিছে যদিও মানে ইমান বেছি কাঢ়া নহ'লেই, চাবোন চুয়ে থকা হৈছে আৰু। ঠিক আছে তেন্তে, ব'লক ব'লক। ডেইলি বজাৰত যে পূৰা ভিৰ লাগিছে, চব দোকানতে ইমান মানুহ। পূজাৰ দিনাও মানুহে ইমান বজাৰ কৰেনে, মই যে দেখি আচৰিত। দোকানবিলাকত ভৰি আছে মানুহেৰে। ভাল লাগিলে ৰিচাদ? আহোঁতে যে আমি ইমানেই ভিৰ ঠাণ্ডাঘৰ পূজা মণ্ডপৰ ওচৰত, ইয়াত মানে আমি কিমান যে সময় ৰ'লোঁ নহয়, গাড়ীবোৰ মানে হিলাৰ নামেই লোৱা নাই। বহুত সময় ৰ'ব লগা হ'ল ট্ৰেফিক জামত। এইফালে 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 ৰিচাদ, এইফালে চোৱা, এইটো চোৱা। চব আহিছে পূজা চাবলৈ ৰিচাদৰ নিচিনা। ৰ'বা 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 ৰ'বা। এইটো মানৱ কল্যাণৰ পূজা মণ্ডপ হয়। পূজা দেৱীৰ মানে মণ্ডপৰ কাষতেই ইমান ডাঙৰ ফুড কৰ্ণাৰ খুলিছে ইয়াত, বাপৰে, মইতো পূজাত ইমান ডাঙৰ ফুড কৰ্ণাৰ আগতে দেখিয়ে পোৱা নাই। বহুত ধুনীয়া ধুনীয়া তাতে খোৱাৰ আইটেমবিলাক বিক্ৰী কৰি আছে, মানুহো পূৰা ভিৰ। মই তাতে গোলগাপ্পা আৰু দহি কচৰি খালোঁ, বহুত দিনৰ মূৰত খালোঁ এনেকৈ দহি কচৰি আৰু গোলগাপ্পা, বিৰাট বঢ়িয়া লাগিলে খাই। ৰিচাদ আৰু জাকিৰে আইচক্ৰীম খালে।
এইখিনি খালী এৰিয়া, এইখিনিহে খালী গোটেই ৰাস্তাটোত ন গোটেইখনত। ঘৰ আহি পালোহি, আহিয়ে চিধা কিটচেনত ত্ৰিশাদৰ কাৰণে এইফালে মই ভাত বনাইছোঁ, হৈ গ'ল। এইফালে কুকাৰত ভাত আছে, হৈ গ'ল ভাতটো। গেছটো মানে যোৱা নাই আৰু অলপ ৰৈছোঁ। সেইকাৰণে ইমান নো এণ্ট্ৰি, প্ৰতিটো ৰাস্তাতে নো এণ্ট্ৰি, মানে একদম ঘূৰি 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 বহুত টাইম লাগিলে আহি ঘৰ পাওঁতে। বহুত ভিৰ পূজাত, বহুত ভিৰ মানুহ চাই বহুত ভাল লাগিলে। পূজাত আচলতে ভিৰেই আৰু, ভিৰ হ'লেহে পূজা ভাল লাগে। খুব ভাল লাগিলে চাই, খালোঁ মই, খাই খুব টেষ্টি আছে। এইফালে আমাৰ এইফালে ধৰিব নোৱাৰিব আপোনালোকে, এইফালে দেখিছে অলপমানকৈ এয়া দুৰ্গা মন্দিৰত পূৰা বন্দনা চলি আছে, এইফালে গান পূৰা বাজি আছে। ত্ৰিশাদৰ ভাতটো খোল খালে, প্ৰেছাৰ কুকাৰ খোল খালে, তেন্তে তাক ভাত খুৱাই লওঁ, ময়ো আজৰি হওঁ। ভাগৰ লাগিছে আজি, বহুত দিনত অলপমান খোজকঢ়াও হ'ল যে। ঠিক আছে তেন্তে, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, পুনৰ লগ পাম। বাই বাই, লাভ ইউ অল।